হেল্ল' ফ্ৰেণ্ড, মই মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা সময়ত ছোৱালী আৰু মই দুয়ো খোজকাঢ়িবলৈ গৈছিলোঁ। খোজকাঢ়ি থাকোঁতে ৰাতিপুৱা সময়ৰ দৃশ্যটো অলপ ভাল লাগিলে কাৰণে অলপ ভিডিঅ' কৰি থলোঁ। এয়া আমাৰ গাঁৱৰ ৰাস্তাটো। যোৱা ৰাতি যিহেতু বৰষুণ দিছিল, সেইবাবে ৰাস্তাত পানী অলপ হ'ল। সেয়া ছোৱালীয়ে পানী খেলি খেলি গৈ আছে। পানী খেলি খুব ভাল পায়। ৰাতিপুৱা সদায় কান্দে গা ধুবলৈ। তাৰ মাজতে আকৌ ছোৱালীয়ে ভেকুলী এজনীও ধৰিলে দেই। ভেকুলী ধৰিবলৈ অকণো ভয় নকৰে তাই, কিন্তু মাৰি নেপেলায়, এৰি দিয়ে ধুনীয়াকৈ। এয়া আমাৰ পথাৰৰ দৃশ্য। পথাৰত পানী হৈছে বাৰু অলপ অলপকৈ। এয়া সোণাৰু ফুলি আছে, আজাৰ ফুলি আছে। বৰ ভাল লাগে দৃশ্যটো দেখি। আমাৰ গাঁৱৰ দৃশ্যবোৰ চাই কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এয়া পাহাৰৰ দৃশ্য। ৰাতিপুৱা সময়ত পাহাৰখন ইমান ধুনীয়া লাগিছিল যে ভিডিঅ' এটা কৰি থলোঁ। খোজকাঢ়ি আহি ভিডিঅ' কৰি থ'বলৈ নহ'ল। ৰাতিপুৱা ভাত পানী বনোৱাৰ পৰা আদি কৰি বহুত কাম আছিল, সেইবাবে ভিডিঅ' কৰি আহিব নহ'ল। আবেলি সময়ৰ দৃশ্য, এয়া বতাহ মাৰি আছিল, বহুত বতাহ মাৰি আছিল। এয়া সেইকাৰণে সেই দিনটো ভিডিঅ' কৰিব নহ'ল, সেয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া আমাৰ ঘৰৰ ফুল গছো দেখুৱাইছোঁ অলপমান। তাৰ পিছদিনাখন ৰাতিপুৱা সময়ত ছোৱালী বোলে দোকান যায়, দোকানলৈ গৈ কিবা খাইগৈ বোলে। সেয়া দোকান পালোঁহি আমি। তাকো কি কিনিলে চাব দেই। এয়া মৰ্টন আৰু কেক এটাহে কিনিলে। দোকানৰ পৰা আহি কৰি কাপোৰ কানিকেইটা সলাই দিলোঁ। এয়া বাপেকৰ লগত ধেমালি কৰি আছে। ধেমালি কৰি থাকোঁতে ফোন এটা আহিল যে নবৌজনী ঘৰলৈ জী জোঁৱাই আহিছে, মাতিছে। আমি এয়া দুয়ো ওলাই গৈছোঁ। এয়া পালোঁহি আমি নবৌহঁতৰ ঘৰ। এয়া আলহী পালেহি। এয়া জী, এয়া জোঁৱাই, এয়া ভায়েক। বাইক ভায়েকৰ বহুত দিনৰ মূৰত লগ হৈছে। এয়া কথাই হাতৰ অন্ত নাই। এয়া মাক। শুনক ভিনিয়েকে চকলেট এটা দিলে, খাই একদম খুব ফূৰ্তি। এয়া বাইক ভায়েকৰ কথা, বায়েকে কাপোৰ জাপি দিছে ভায়েকলৈ বুলি অনা প্ৰেজেণ্ট। মই সুধিছিলোঁ তোমালোকে মিছ কৰিছানে, কিন্তু দুয়ে ইটোৱেটোৰ মাত নাই। এয়া আমাক চাহ খাবলৈ দিলে। চাহ খাই আমি গুচি আহিলোঁ। ভিডিঅ' কৰি নহ'ল। ৰাতিপুৱা পিছদিনা ৰাতিপুৱা এয়া ভিডিঅ'। মানুহজনে দাঁত মজি আছে শুই উঠি। এয়া ছোৱালীজনীয়ে লিচু খাই আছে। ময়ো তাইৰ লগতে লিচু এটা খাই দিলোঁ। নিদিয়ে মোক, বহুত যুঁজি এটা দিলেগৈ আৰু লাষ্টত। এয়া বেছিকৈ লিচু খোৱাও ভাল নহয়, যিহেতু বতৰটো বেয়া।
এয়া চাহৰ তলত জুই থৈছোঁ। চাহ যিহেতু গেছত বনাই থৈছোঁ, এয়া ভিতৰৰ পৰা আনিবলৈ যাওঁ। বাৰিষা বতৰ যিহেতু চোতালত গোটেই বোকা, ঘৰ দুৱাৰ অৱস্থা নাই দেই, সেইবোৰ ইগন'ৰ কৰিব। চাহ খাকৈ হ'ল, এয়া হাঁহকেইটা খাবলৈ আহিছে। চাহ খাই থকা সময়তে ভিডিঅ' কৰি ৰাখিছোঁ। এয়া আমাৰ পলু, শুনুৱে খাইছে লিচু আৰু ছাগলীয়ে খাইছে লিচু বাকলি। চাহ তাহ খাই কৰি এতিয়া ভাত পানী বনোৱাত লাগি আছোঁ। এয়া পাপাই শাক কুটি আছে। এয়া ভাতৰ চৰু পাতি থৈছোঁ। এয়া আমাৰ হাঁহকেইটা খাবলৈ আহিছে, চীনা হাঁহকেইটা। এয়া মায়ে গাখীৰ খীৰাই আছে, গৰুজনীয়ে মোৰ মুখতে ভেবা লাগি চাই আছে। এয়া মানুহজনে গাহৰি গঁৰাল চাফা কৰি আছে। এয়া ককাক নাতিনীয়েকৰ মাজত কিবা কথা বতৰা চলি আছে দেই। ভাত পানী বনাই কৰি খাই কৈ হ'ল। এতিয়া ছোৱালীৰ লগত অলপ ধেমালি কৰি আছিলোঁ, কথা পাতি আছিলোঁ। সেই ধেমালিৰ লগতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।